আগৰ পৰা মানে আজি 2 মাহ আগৰ পৰা জাননী দিছে কি বুলি কৈছিলে? এইটো চৰকাৰী মাটি আপোনালোকে এইটো খালী কৰিব লাগে। আমি লাহে লাহেকৈ খালী কৰিছোঁ আৰু আজি ৰাতিপুৱাৰ পৰা সিহঁতে ভাঙি ভাঙি আহিছে। আজি ৰাতিপুৱা এভেকশ্যন কৰিব বুলি কৈছে। কিমান মাটি আছে ইয়াত? ইয়াততো কিমান মাটি আছে মই সঠিকটো নাজানো, কিন্তু 400 পুৰা শুনিছোঁ আৰু ঘৰ কিমান আছে? ঘৰটো বহুতে আছে, কমচে কম 2,000 মান হৈ যাব চব মিলাই কিনে। স্কুল আছে, স্কুল মন্দিৰ আছে? স্কুল আছে ইয়াতে, শংকৰদেৱ শিশুনিকা তেনেকৈ স্কুল আছে, মন্দিৰ আছে 3টা, মছজিদ আছে 1টা, আৰু এইবিলাক চব ভাঙিব আজি। এতিয়া মন্দিৰ মছজিদটো ভাঙিব নাভাঙে এইটোতো মই নাজানো, কিন্তু শুনিছোঁ এইবিলাক বোলে নাভাঙে বা স্কুলবিলাক এইবিলাক হেৰি নকৰে বুলি শুনি পাইছোঁ। কিমান বছৰ ধৰি ইয়াতে আছে আপোনাৰ? আমিতো ধৰক ইয়াতে আমি মোটামুটি 30-35 বছৰ হৈ গ'ল ইয়াতে থাকা। এতিয়া ক'ত যাব, কি কৰিব? এই চিকাৰী পথাৰ আছে, আগত কিনি থৈছিলোঁ, তাতে ঘৰ চৰ বনাই গৈছোঁ আৰু এতিয়া ধৰক কিছুমান মানুহৰ নাই, কিছুমান মানুহে এতিয়া মানে ভাড়া চাড়া কিবা কিবি কৰিবনে থাকিবতো লাগিব, ৰাতিটো টোপনি মাৰিবই লাগিব, গতিকে কোনোবাই ক'ত মানে ভাড়া চাড়া লৈ পেলাই এডজাষ্ট হৈছে আৰু কিছুমান মানুহৰ ধৰক আগৰ পৰা কিনা আছে, তাতে কৈছে। কোনটা ঘৰ আছে? কত বছর ধরে আছে? তারপরে সরকারে কি করছে, মানে ভাঙতা কি হইব এখন বাড়া কোন সময় ভাঙছে? ভাঙতে আছে 100 টাকা ভাঙছে, সরকারে ভাঙে নাই, আমি ভাঙছি। এটা তুমি নিজে ভেঙে দিচ্ছ, তখন তুমি নিজে উঠে যেতে সরকার ভাঙবো, ভাঙার আগে নিজেই ভাঙাছো। আগে নোটিশ দিচ্ছি, নোটিশ কতদিন? 2 মাস